Namaskar. Welcome to our YouTube channel NIRVANA-INFOMIX. Hope everyone is doing great. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মই বম্বেত আছোঁ। আজি মই আপোনালোকক কিছুমান পাৰ্টিকুলাৰ জেগাত লৈ যাম বম্বেত ফুৰাবৰ কাৰণে। Number 1 is Shahrukh Khanৰ ঘৰ, then number 2 Salman Khanৰ ঘৰ। So let's start. এতিয়া মই বৰিবিল ষ্টেচন পাইছোঁহি। ইয়াৰ পৰা মই এতিয়া লোকেল ট্ৰেইনত যাম বান্দ্ৰা। টিকেট কাউণ্টাৰ মই এতিয়া বান্দ্ৰাৰ কাৰণে টিকেট ল'লোঁ আৰু মোৰ ট্ৰেইন আহিছে আৰু মই এখন ট্ৰেইনতে মই এতিয়া বান্দ্ৰা যাম। মই এতিয়া বান্দ্ৰা পালোহি। বান্দ্ৰাত মই এতিয়া নামিব লাগিব। বান্দ্ৰাত নামি মই বান্দ্ৰা ৱেষ্টত যাব লাগিব। এতিয়া মই বান্দ্ৰা ষ্টেচনৰ বাহিৰত আহিলোঁ। বান্দ্ৰা ষ্টেচনটো বহুত এটা ধুনীয়া ষ্টেচন। ষ্ট্ৰাকচাৰটো দেখি ধৰিব পাৰিছে এইটো ব্ৰিটিছৰ দিনৰ ষ্ট্ৰাকচাৰ টাইপ। এতিয়া মই বান্দ্ৰা ৱেষ্টৰ পৰা ৰিক্সা লৈছোঁ। গেলেক্সি এপাৰ্টমেণ্ট। বলিউড ষ্টাৰ সলমান খান সকলোৰে ভাইজান এই বিল্ডিংটোতেই থাকে। এই বিল্ডিংটোৰ নাম হ'ল গেলেক্সি এপাৰ্টমেণ্ট। এই বিল্ডিংটোৰ ৰাইট ছাইডে যিটো দেখিছে ব্ৰাউন কালাৰ, এই ব্ৰাউন কালাৰ এই ঠাইতে সলমান খান যিকোনো অকেজনত লাইক ফেষ্টিভেলত এই ঠাইত আহে নিজৰ ফেন্সখিনিক লগ কৰিবৰ কাৰণে। যিকোনো অকেজন লাইক ঈদ হৈ গ'ল, দিৱালী, জন্মাষ্টমী या গণপতিৰ সময়ত সলমান খান এই জেগাটোত আহে আৰু ফেন্সখিনিক নিজৰ অনুগামীসকলক তেওঁ মানে সম্ভাষণ জনায়। আপোনালোকে নিশ্চয় এতিয়া এইটো ভাবিছে যে সলমান খান ইমান ডাঙৰ মানুহ হোৱা স্বত্তেও বিল্ডিঙত কিয় থাকে। প্ৰকৃততে ক'বলৈ গ'লে এইটো বিল্ডিং কোনো বাংলোতকৈ কম নহয় আৰু এই বিল্ডিংটোৰ মেক্সিমাম ফ্ল'ৰ সলমান খানৰ নিজৰ ফেমিলি মেম্বাৰ্ছৰ একচুৱেলি। আৰু এই বিল্ডিংটোৰ ফাৰ্ষ্ট ফ্ল'ৰত সলমান খান তেওঁ নিজে থাকে। সলমান খানৰ ঘৰৰ সন্মুখত দেখিছে এখন সাগৰ। ঘৰৰ ফ্ৰণ্টৰ যিটো লোকেশ্যনটো এবাৰ চাওক, কিন্তু সুন্দৰ লোকেশ্যন। ইয়াৰ পৰা আৰু প্ৰায় 8-10 মিনিট খোজকাঢ়ি গ'লে শ্বাহৰুখ খানৰ ঘৰ আছে মন্নাত। চ' নেক্সট মই আপোনালোকক লৈ গৈ আছোঁ মন্নাত। তাৰ মাজতে মই আপোনালোকক এটা সুন্দৰ বাংলো দেখাম। সেই বাংলোটোত থাকে আনন্দ আহুজা আৰু অনিল কাপুৰৰ জীয়েক সোনম কাপুৰ। এইটো ঘৰ হ'ল অনিল কাপুৰৰ জীয়েক সোনম কাপুৰৰ। সোনম কাপুৰ আৰু আনন্দ আহুজা এইটো ঘৰতেই থাকে। এইটো এনেকুৱা এটা সুন্দৰ বাংলো মই আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এই সুন্দৰ বাংলোটোৰ মূল্য হ'ব প্ৰায় 200 কোটি টকা। এতিয়া যাওঁ আহক শ্বাহৰুখ খানৰ ঘৰলৈ। এতিয়া শ্বাহৰুখ খানৰ ঘৰ চাবলৈ কিমান ভিৰ, বাপৰে। ফটো তুলিবৰ কাৰণে ইয়াত ভিৰ দেখক। বেক চাইডৰ বিল্ডিংটোৰ আগত একচুৱেলি এটা এই ঘৰটো আছে। এই ঘৰটোৰ পাছত বেক চাইড আগতে আজিকালি এই ঘৰটো প্ৰায় পাৰ্টি টাইপ ঘৰ হ'ল আৰু শ্বাহৰুখ খান বেক চাইডৰ বিল্ডিংটোত শ্বিফ্ট হৈ গ'ল। ফাৰ্ষ্ট ফ্ল'ৰত তেওঁ থাকে আৰু তেওঁৰ জিম আছে ফাৰ্ষ্ট ফ্ল'ৰত, ছেকেণ্ড ফ্ল'ৰত তেওঁৰ অফিচ আছে। আৰু এই ঘৰটো এতিয়া শ্বাহৰুখ খানৰ মান্নাতৰ অপজিটৰ যিটো লোকেশ্যনটো দেখাইছোঁ, অপজিটত আছে এখন আৰবিয়ান চি দেখিছে। এতিয়া ইয়াৰ যিটো লোকেশ্যন ছাৰাউণ্ডিংছটো দেখি আপোনালোকে গম পায় যে কি এটা সুন্দৰ লোকেশ্যনত শ্বাহৰুখ খানৰ ঘৰ। আৰু এইটো যিটো ফেন্সিং টাইপ এৰিয়া দেখিছে, এই ফেন্সিং টাইপ এৰিয়াটোত শ্বাহৰুখ খান আহে।
ইয়াত তেওঁ পাৰ্টিকুলাৰ কিছুমান অকেজনত লাইক ঈদৰ সময়ত আহে, দিৱালী বা জন্মাষ্টমী টাইমত তেওঁ নিজৰ ফেন্সখিনিক দেখা দিবৰ কাৰণে। শ্বাহৰুখ খানৰ ঘৰৰ পৰা এখন গাড়ী ওলাই আহিছে, এইটো শ্বাহৰুখ খান থাকিব পাৰে। আৰে শ্বাহৰুখ খানৰ পিতেক আৰিয়ান খান আছে গাড়ীত। অ' মাই গড। নেক্সট মই আপোনালোকক দেখাম বলিউডৰ শ্বাহিনশ্বাহ অমিতাভ বচ্চনৰ ঘৰ আৰু ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ঘৰ। Thank you for watching this video. See you in the next video. Till then, bye bye. Take care.